জয় শ্ৰী ৰাধা কৃষ্ণ। ভাগৱত ধৰ্ম মানে কি? ভাগৱত শব্দৰ অৰ্থ পৰম পুৰুষ ভগৱান আৰু ধৰ্ম শব্দৰ অৰ্থ বিধিগত নিয়ম। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। কৃষ্ণ নাম মহামন্ত্ৰৰ ইমানেই মহিমা যে যি ব্যক্তি সেই নাম জপ কৰে তেওঁৰ হৃদয়ত কৃষ্ণ প্ৰেম উদয় হয়। কৃষ্ণ প্ৰেমৰ ওপৰত ধৰ্ম, অৰ্থ, কাম আৰু মুক্তি এই চাৰিটা তৃণতুল্য। ভগৱত প্ৰেম মুক্তিৰ ওপৰত বহুত ওপৰত, সেয়েহে ইয়াক কোৱা হয় পঞ্চম পুৰুষাৰ্থ। ভগৱান শ্ৰীকৃষ্ণৰ দিব্য নাম উচ্চাৰণ কৰাৰ ফলত কৃষ্ণ প্ৰেমৰ উদয় হয়, আৰু যাৰ হৃদয়ত কৃষ্ণ প্ৰেমৰ উদয় হৈছে তেওঁ বুজিব লাগিব যে সেয়া তেওঁৰ বহুত ভাগ্যৰ ফল, যাৰ ফলত তেওঁৰ হৃদয়ত কৃষ্ণ প্ৰেমৰ উদয় হৈছে। সকলো ধৰণৰ উপাধি মুক্ত হৃদয় যেতিয়া সম্পূৰ্ণভাৱে নিৰ্মল হয় তেতিয়াহে কেৱল বিশুদ্ধ ইন্দ্ৰিয়ৰ দ্বাৰা সমস্ত ইন্দ্ৰিয়ৰ অধীশ্বৰ শ্ৰীকৃষ্ণৰ সেৱা কৰা যায়। কেৱল ভগৱানৰ নামতে জীৱৰ সৰ্বমংগল সাধিত হয়। সেয়েহে কৃষ্ণ, গোবিন্দ, কেশৱ আদি বহু নামৰ দ্বাৰা ভগৱানে নিজকে বিস্তাৰ কৰিছে, আৰু সেই নামত ভগৱানে সৰ্বশক্তি অৰ্পণ কৰিছে। হে বাসুদেৱ তনয় শ্ৰীকৃষ্ণ, হে সৰ্বব্যাপ্ত পৰমেশ্বৰ ভগৱান, মই মোৰ সশ্ৰদ্ধ প্ৰণতি নিবেদন কৰিছোঁ। ওম নমো ভগৱতে বাসুদেৱায়। এই বন্দনাৰ মাধ্যমেৰে বসুদেৱ আৰু দৈৱকী পুত্ৰ শ্ৰীকৃষ্ণক প্ৰণতি নিবেদন কৰা হয়। শ্ৰীকৃষ্ণ হৈছে আদি পুৰুষ। সেই পৰমেশ্বৰ ভগৱানক যদি কোনো নামৰ দ্বাৰা সম্বোধন কৰিব বিচৰা হয় তেনেহ'লে কৃষ্ণ নামেই উত্তম। কৃষ্ণ শব্দৰ অৰ্থ সৰ্বকাৰ্ষক। বাসুদেৱ অথবা শ্ৰীকৃষ্ণ হৈছে সৰ্বকাৰণৰ পৰম কাৰণ। সকলোবোৰ তেওঁৰ পৰাই প্ৰকাশিত হৈছে। শ্ৰীকৃষ্ণ হৈছে সৃষ্টিৰ আদি উৎস। তেওঁ কেৱল এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাই নহয়, তেওঁ ইয়াৰ ধ্বংসকৰ্তাও। পৰমেশ্বৰ ভগৱানৰ ইচ্ছাত এক বিশেষ সময়ত এই জড় প্ৰকৃতিৰ প্ৰকাশ হয়, কিছু কালৰ কাৰণে স্থিতি হয়, আৰু শেষত তেওঁৰ ইচ্ছাৰ প্ৰভাৱত বিনাশ হয়। সেয়েহে এই সমস্ত কাৰ্যকলাপৰ পিছত আছে ভগৱানৰ ইচ্ছা শক্তি। নাস্তিকসকলে অৱশ্যে ইয়াক বিশ্বাস নকৰে যে এজন সৃষ্টিকৰ্তা আছে। এয়া তেওঁলোকৰ অজ্ঞানতা। গায়ত্ৰী মন্ত্ৰ পাৰমাৰ্থিক প্ৰগতি সম্পন্ন মানুহবোৰৰ কাৰণে। কোনোবাই যদি যথাযথভাৱে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁ ব্ৰহ্মভূত স্তৰত অধিষ্ঠিত হয়। কোনোবাই যদি জড় জগতৰ বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰে তেনেহ'লে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ শৰণাগত হ'ব লাগিব। এই কথা মদ ভাগৱতত প্ৰতিপন্ন হৈছে। যেতিয়ালৈকে পৰমেশ্বৰ ভগৱানৰ পাদ পদ্মত আত্মসমৰ্পণ কৰা নাযায় তেতিয়ালৈকে মোহাচ্ছন্ন অৱস্থাৰ পৰা উদ্ধাৰ হ'ব পৰা নাযায়। কোনো বুদ্ধিমান মানুহে যেতিয়া পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ পাদ পদ্মত
আত্মনিবেদন কৰে আৰু সম্পূৰ্ণভাৱে অৱগত হয় যে শ্ৰীকৃষ্ণ হৈছে সৰ্বকাৰণৰ পৰম কাৰণ, তেতিয়া সেই বুদ্ধিমান মানুহ মহাত্মালৈ পৰ্যবাসিত হয়। তেনেকুৱা মহাত্মা অত্যন্ত দুৰ্লভ। ভগৱানক পোৱাৰ প্ৰধান বাধা হ'ল সংসাৰৰ নিৰ্ভৰতা। সংসাৰৰ নিৰ্ভৰতা দূৰ নোহোৱাৰ প্ৰধান কাৰণ হ'ল সংসৰ্গজনিত সুখৰ প্ৰতি আসক্তি, অৰ্থাৎ আমাৰ মা দেউতা, পুত্ৰ কন্যা, আত্মীয় স্বজন, বন্ধু বান্ধৱ আদিৰ সংগ সুখ। এই সংগ সুখৰ আসক্তি হ'ল এই সংসাৰৰ আবদ্ধ হোৱাৰ মূল কাৰণ। আমি বিভিন্ন ধৰণে সুখ শান্তি লাভ কৰিব বিচাৰোঁ। এই যে তথাকথিত সুখ, আত্মীয় স্বজনৰ প্ৰতি আসক্তি, ধন সম্পদ, মান সন্মানৰ প্ৰতি লোভ, এইবোৰৰ আসক্তি যেতিয়ালৈকে দূৰ নহয় তেতিয়ালৈ ভগৱানৰ চৰণত আশ্ৰয় পোৱা নাযায়। কিন্তু যেতিয়া আমি ভগৱানৰ আশ্ৰয় গ্ৰহণ কৰোঁ তেতিয়া সংসাৰৰ প্ৰতি আমাৰ যি আসক্তি, সেই আসক্তি দূৰ হয়। যেতিয়া আমি ভগৱানৰ ভজন কীৰ্তনত মগ্ন হওঁ তেতিয়া পাৰমাৰ্থিক সুখ প্ৰাপ্ত হয়। সেই পাৰমাৰ্থিক সুখ ইমানেই সুখ নিহিত হৈ আছে যে তাৰ সন্মুখত সংসাৰৰ সুখ নগণ্য। এই পাৰমাৰ্থিক সুখ যেতিয়া প্ৰাপ্ত হয় তেতিয়া সংসাৰৰ সমস্ত সুখ নিৰস হৈ যায়। সেই পাৰমাৰ্থিক সুখ প্ৰাপ্তিৰ বাবে আজিৰ পৰা প্ৰতিদিন এবাৰ হ'লেও শ্ৰীকৃষ্ণক স্মৰণ কৰক, তেখেতৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।